গধূলিকে চাকি দিম আৰু আমাৰ ফুচলি কামচক এয়া পাপাই মাতিলে পাপা ওচৰলৈ গৈছে কি কৰি আছে মনিদাই কালী পূজা মাছ পাইছে নাই পাইছো বাল্টিঙত আছে মাছ চাফাই কৰি দিছো আৰু লগতে কালী পূজা উপলক্ষে মোৰ খুৰা আৰু মোৰ পাপাই দুইজনে আমাৰ ঘৰৰ পুখুৰীটো দলখিনি টানি অলপ চফা কৰিছিলে আৰু চফা কৰাৰ লগতে খুৰাহেঁতে মাছো ধৰিছিলে আহক চাওঁ কেনেকৈ দল টানিছিলে আৰু পাপাহেঁতে মাছ পাইছিলে এনেকৈ দল টানিছে যাব ধেই সোমালে মেকুৰী চাইড হৈ যাব এইকেইজনী মাছ এতিয়া মই ধৰি ধৰি ভৰাম মাছকেইজনী মই বহুত ভয়ে ভয়ে ধৰিছিলোঁ মোৰ কাঁইটখিনিৰ কাৰণে মানে বহুত ভয় লাগে আৰু আজি ইমানখিনিয়ে মাছ পাইছিলে পাপাহেঁতি আৰু এদিন ধৰিব আৰু মই তেতিয়া আপোনালোকক ভালকৈ দেখাম ফুচি এয়া আমাৰ ফুচলি হয় টিলিঙা পিন্ধি আছে আমাৰ বাৰ্বি খেলি আছে ফুচিটা কেনেকৈ যাব চাব দে গধূলিকে চাকি দিম আৰু আমাৰ ফুচলি কামচক এয়া পাপাই মাতিলে পাপা ওচৰলৈ গৈছে এয়া চক আমাৰ ফুচলি বান্দৰ নিচিনা কাম কৰি থাকে দেই সেইফালে আমাৰ ককা এইটো আমাৰ আলি হয় এইটো আমাৰ দীঘলকে আলি বাবা হাতখন দি দেখোন নহয় নেগুত আপুনি লচা কৰি দিয়কচোন লচা কৰিব পৰিবি এতিয়া টিক 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 Firstly, Lego hilas ini. Adnetika mati se. আমাৰ ফুচি একেবাৰে গছৰ ওপৰত উঠিবলৈ পাই উঠি গৈয়ে আছে গছৰ একেবাৰে টিকনি ওপৰ পালেগৈহি
আৰু এতিয়া সি নমাৰ পিছত তাক গা ধুৱাবলৈ আমাৰ কি যে অসুবিধা হয়। আহক আজি মই ভাবিছোঁ আপোনালোককো দেখাওঁ তাক গা ধোৱা। চলি গা ধুইছে ডাঙৰ বাই গা ধুৱাইছে পাপাই ধৰি দিছে ভৰিকেইটা ভালকৈ তলত চাবা দেই আজি পূজা নহয় আজি গা ধুব লাগে বুলি খবৰ নাই তলখন গা ধুৱাই তলখন পানী মাৰি দিয়া আকৌ মনে মনে থাকচোন মেও ফেও পানী মাৰি দিয়া তাৰ মুখখন ধুই দিছোঁ কি মমি কৈছে চাওঁ তোৰ কাণখন চাওঁ ৰবি চাওঁ মুখখন ভালকৈ অঁ পাতি দিলোঁ মুখ ধুবলৈ পাতি দিয়া আমাৰ পিছলে হৈ যাব